কিচেনলৈ সকলোকে স্বাগতম আৰু অভিনন্দন। আজি মই বনাবলৈ লৈছোঁ বাহু মাছৰ জহা কোমোৰা দি পেলাই টেঙা। মাছৰ টেঙা বনাবৰ কাৰণে মই লৈছোঁ বাহু মাছ, জহা কোমোৰা। আমাৰ কোমোৰা বিভিন্ন ধৰণৰ আছে। সাধাৰণতে আমি সাধাৰণ যিটো কোমোৰা তাৰে টেঙা বনাই খাওঁ, কিন্তু জহা কোমোৰাটো খুব ধুনীয়া গোন্ধায়, টেঙাটো খাবলৈ ভাল হয়। জহা কোমোৰা লৈছোঁ, আলু, বিলাহী, নেমু, ধনিয়া আৰু কেইফুটামান মই নহৰু লৈছোঁ আৰু মিঠি। এতিয়া মই জহা কোমোৰা আৰু আলুখিনি বইল কৰি ল'ম। কুকাৰৰ পাচলিখিনি বইল হ'ল। এতিয়া এই পাচলিখিনি বইল হোৱাখিনি অকণমান পিটিকি ল'ম। ইয়াত মই 1 চামুচ মেথি আৰু সেই 4 ফুটা নহৰু দিছোঁ। নহৰু আৰু মেথিৰ ভজা গোন্ধ ওলালে এই মেথি আৰু নহৰুখিনি মই ইয়াৰ পৰা কাঢ়ি পেলাই আঁতৰাই দিম। মেথি আৰু নহৰুখিনি টুকি দিলোঁ। এতিয়া ইয়াত মই দিছোঁ বিলাহীখিনি। এইফালে মাছখিনি ভাজি আছোঁ। বিলাহীখিনি ভাজ খাইছে, ইয়াৰ তেলখিনি ওপৰলৈ ওলাই আহিছে। তেতিয়াই আমি বুজি পাওঁ যে বস্তুটো ভাল ধৰণে ভাজ খাইছে। এতিয়া মই ইয়াত দিছোঁ হালধি, আৰু বইল কৰি পিটিকি লোৱা পাচলিখিনি। এতিয়া ইয়াত মই প্ৰয়োজন মতে দিছোঁ নিমখ। দহ মিনিটমান ভাজি লোৱাৰ পিছত ইয়াত মই এতিয়া পানী দিম অলপ। পানীখিনি উতলা পানী দিছোঁ। এতিয়া মই পানী দি পেলাই ইয়াক অলপ সময়ৰ বাবে উতলিবলৈ দিম। উতল আহিছে, এতিয়া মই ইয়াত মাছ দি দিম। অকণমান সময় উতল আহিবলৈ দিম। উতল আহিছে, এতিয়া মই ইয়াত মাছ দি দিম। অকণমান সময় উতল আহিবলৈ দিম। মাছৰ তৰকাৰীখিনি হৈ গৈছে। ইয়াত মই এতিয়া নেমু অকণমান দি দিছোঁ।
যিমানখিনি টেঙা লাগে সিমানকণ নেমু দি দিব আৰু মই ধনিয়া দি দিছোঁ। মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। মাছৰ টেঙাৰ ৰেচিপিটো ৰেডি হৈ গ'ল। যদিহে ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।